ময়ূৰী বা মই কিন্তু দেখিয়ে মই মই জানো আচৰিত। তুমি কি চাইছা মই জানো ন'টিচ কি কৰিছা মই ফিল কৰিছোঁ ডেফিনেটলি চকুত চাইছা লেন্স লগাই অহা নাই তাই অৰিজিনেল হয় হয়নে অঁ দেখিছা আই এম কাৰেক্ট মই জানো তুমি ইমান চাইছা ধুনীয়া ছোৱালী আমাৰ শ্ব'লৈ আহিছে। আজি কি গাবা তুমি আজি মই মোৰ মনৰে কল্পনা গীতটি গাম অল দ্য বেষ্ট থেংকছ সুন্দৰ উপস্থাপন কৰিব চেষ্টা কৰিছা ভাল লাগিল আমাৰ ধন্যবাদ কিন্তু আমি পলম নকৰি কি কৰোঁ শ্ৰী জাজৰ ওচৰলৈ আহিছোঁ পাৰ্থদা কি ক'ব না ভাল গাইছা ধন্যবাদ ছাৰ মই ফিল চিল ভালেই পাইছোঁ তোমাৰ ভইচটো অলপ ছফ্ট টাইপৰ ভইচ তুমি সেইকাৰণে মাইক্ৰফোনটো তুমি আঁতৰাই দিলে তোমাৰ প্ৰব্লেম হ'ব কিন্তু তুমি যেতিয়া কাৰণ তোমাৰ ভইচটো অলপ ছফ্ট তোমাৰ মাতটো বেয়া বুলি কোৱা নাই আমাৰ ছফ্ট থাকে কাৰোবাৰ ষ্ট্ৰং থাকে চ' সদায় তোমাৰ মাইক্ৰফোন পজিশ্যনটো তুমি হেভ টু বি ভেৰি কেয়াৰফুল মাইক্ৰফোনটো ক'ত ধৰা ক'ত লোৱা এতিয়া চব মই কথা পাতি আছোঁ চোৱা শুনিছা জানো অলপৰ কাৰণে কিমান ডিফাৰেঞ্চ হৈ আছে ৱৰ্ড এটা হয় এই চোৱা এইখিনি মই যে তোমাক নামটোৱে মাতোঁ শুনা পাইছা এইটোৱে ছেইম কথা ইউ হেভ টু বি ভেৰি কেয়াৰফুল আৰু বিশেষকৈ ছিংগাৰ্ছৰ কাৰণেতো এই মাইক্ৰফোন হেণ্ডলিংটো মই সদায় কওঁ ইটছ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং বহুত ভাল ছিংগাৰ মই দেখোঁ মাইক্ৰফোন হেণ্ডলিংটো নিশিকে সিহঁতে নিজৰ সদায় কমফৰ্ট জোনটো চাবা মোৰ কিমানখিনি মই কিমান ডিষ্টেঞ্চত ৰাখিলে মই
কিমান কমফৰ্ট হ'ব, মোৰ ভইচটো কিমান ওলাইছে, নহ'লে কেতিয়াবা বেছি জোৰ দিব লগা হ'ব পাৰে, ক'ৰবাত ৱৰ্ড নোলাব। বাকী ছিংগিং ঠিকে আছে, ভালে লাগিছে আৰু ভাল হ'ব। অল দ্য বেষ্ট। ধন্যবাদ ছাৰ।